হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি হ'ল 30 তাৰিখ। আজি বছৰৰ লাষ্টটো শুকুৰবাৰ, যিটো শুকুৰবাৰ আমাৰ কাৰণে এটা বৰ বেয়া দিন আছিল। শুকুৰবাৰ দিনটো শুকুৰবাৰ দিনটোতে আমাৰ ভাইটি নাইকিয়া হৈছিল। শদিয়াত এক্সিডেণ্ট এটা হৈছিল। কম বাৰু সকলো কথা। তাৰপিছত অকল ভাইটিয়ে নহয়, এই বছৰটোত মানে 2022 চনটো একদম বেয়া লগা বছৰ বুলিয়ে ক'ব পাৰি। মানে ভাইটিও নাইকিয়া হ'ল। তাতে আপোনাৰ ছেপ্টেম্বৰ মাহমানত মোৰ সৰুকালৰ বন্ধু এজনো নাইকিয়া হ'ল। তাই কিছুমান আজি 30 তাৰিখ আহিছে, 31 তাৰিখ আহিছে, জানুৱাৰী আহিছে, কিন্তু পিকনিক কৰি ফূৰ্তি কৰিবলৈ মন যায়, কিন্তু কি কৰিব, মন গ'লেও সেইবিলাক মানে এতিয়া কি হৈছে, ফূৰ্তিটো মানে দুখৰ মানে হেতলে মনত পৰি থাকে, মানে এনেকুৱা হৈছে। আজি এতিয়া 30 তাৰিখ, 31 তাৰিখ, যোৱা বছৰ যেনেকৈ একেলগতে খাই আছিলোঁ, মাংস মদ, গধূলি হ'লে ৰাম, বোলে ধুন আনগে যা হাফ এটা, আনগে যা ফুল এটা, সি হ'লেও লৈ আহে, মই হ'লেও লৈ আহোঁ। সি নাথাকে ক'ৰবাত গ'লে মই থৈ দিওঁ তাৰ কাৰণে, মই ক'ৰবাত গ'লে সিও থৈ দিয়ে। এতিয়া এই যোৱাটো বছৰ সেইবিলাক হৈছিলে, কিন্তু এইবছৰ সেইবিলাকে মনত পৰি আছে কথাবিলাক, কিন্তু কি কৰিম, উপায় নাই। সেইকাৰণে ভাবিলোঁ এতিয়া ভাইটি মানে কি, ঘৰতে কৰা হ'লে এইটো ভাইটি হেৰিটো দেখিছেনে, ইয়াতে থৈছোঁ, এইটো ভাইটি হেৰি তো, ৱালকেইটা অকণমান পকা কৰি দিছোঁ, ওপৰতো কৰিব আছে আৰু। এইটোৱে ভাইটি থোৱা, মানে ভাইটি হেৰি, এইটো এনেকৈ ইয়াতে থৈ দিছোঁ আৰু। পকা কৰা হোৱাই নাই, ওপৰবিলাক এইবিলাক বনাবলৈ আছে। অকল মানে এনেই বাউণ্ডেৰীটো বনাই থৈ দিয়া হৈছিলে। মানে কি, এতিয়া বছৰেকীয়া হোৱা নাইতো, বছৰেকীয়া সকাম হোৱাৰ পিছত মানে ওপৰটো প্লাষ্টাৰ কৰি টাইলছ চাইলছ দি ধুনীয়াকৈ বনাই থৈ দিম, স্মৃতি। কি কৰিব, সিটো নাই এতিয়া, এইটোৱে কি বুলি ভাবিব লাগিব এতিয়া, কি ক'ম। সি নাই বুলি নহয়, সি এতিয়াতো আমাৰ লগতে আছে বাৰু, হয় নাই। তাৰ স্মৃতিবিলাক আছে আমাৰ লগত, সেইবিলাক লৈ জীয়াই সি এতিয়া নাই বুলিতো আমি নাভাবোঁ বাৰু, সি আমাৰ মাজতে আছে বুলিয়ে ভাবোঁ আমি। তাকতো সদায় সপোনত দেখি থাকোঁ, তাৰপিছত এতিয়া আজি 30 তাৰিখ তালৈ বেছিকৈ মনত পৰিছে মানে, যোৱা বছৰ 30 তাৰিখে আমি এনেকৈ মাংস আনিলোঁ, মাল আনিলোঁ, দুয়োটাই খালোঁ, আৰু লগৰো আহিছিলে কোনোবা। গোটেইকেইটাই মিলি খাইছিলোঁ, ভাল লাগিছিলে, কিন্তু এইবছৰটো মানে মই অকলশৰীয়া আৰু এতিয়া, এনেকুৱা হৈছে মানে। এতিয়া তাৰপিছত এইটো যিটো লগৰ কথা কৈছিলোঁ, একদম সৰুৰ পৰা লগতে পঢ়া মানে একদম। আমি নাহৰকটীয়া ছেইণ্ট মেৰিজত পঢ়িছিলোঁ। একদম LKG পৰা মানে, নাৰ্চাৰীৰ পৰা সি মোৰ লগতে পঢ়া, নাৰ্চাৰীৰ পৰা পঢ়ি আমি একেলগতে সৰুৰ পৰা পঢ়া, সদায় স্কুল বাছত যাওঁ, আহোঁতে লাইন বাছত আহোঁ। তাৰপিছত সি বন খাই বহুত ভাল পাইছিলে সৰুতে। ধন বুলি কয় মোৰ লগত নাম, এনেই অভিজিত বৰা তাৰ নামটো। তাৰপিছত মানে অলপ কচু গুটি আছিলে মানে সেই পুৰা। আমি দুয়োটা একেলগে গৈছিলোঁ, মই গৈছিলোঁ, তাৰপিছত ধন আৰু তিনিআলি সৰজিত তাচা বুলি কয়। তাক বাবা বুলি মাতে আজিকালি ঘৰত মতা নামটো, তাচা। আমি তিনিটা পূৰা একেলগৰ বন্ধু তিনিআলি। একেলগতে পঢ়া মানে আমি। তাৰপিছত আগতে মানে আমাৰ একদম মানে খাচ বন্ধু মানে। যেনেকৈ চানা কিনিলে মই মাকৈ খাই ভাল নাপাওঁ, মই চানা খালে চানাখিনি ময়ো খাওঁ বাচি বাচি, মাকৈখিনি মানে ধনক দিওঁ। ধনে মাকৈ খাই ভাল পাইছিলে। তাৰপিছত মাকৈ খাই খাই মানে স্কুল বাছত কেতিয়াবা হাগিও যায় মানে সি।
তাৰপিছত যেতিয়া ডাঙৰ হ'লোঁ তেতিয়া ক'ৰবাত বিহুত হওক, বিহুত চিহুত মানে ধন মানে আপোনাৰ যদি কোনো লগ নাথাকে, কথাটো কৈছোঁ মানে মোৰ এতিয়া কোনো যদি তিনিআলিত কাকো লগ নাই পোৱা বোলে মাল খাবলৈ, তেতিয়া ধনক লগ কৰিলে হ'ল মানে ধন এনি টাইম মানে ৰেডি থাকে মানে সেইবিলাকত। আজি বিহুৰ দিনত মোৰ বুলেট এখন আছিলে, ধন মই যেতিয়া মানে বুলেটৰ চাইলেঞ্চাৰডাল খুলি পিনি যাওঁ চবেই গম পায় মানে এইকেইটা আজি বিহু ফিটিং। তেনেকৈ হাল মাৰি গৈছিলোঁ আমি, পানী বুৰা গৈছোঁ। ধনক মই ছোৱালীও দেখাই দিছিলোঁ, কিন্তু সি নানিলে, বিয়া নাপাতিলে, বিয়া নপতাকৈ এতিয়া যাবগৈলগীয়া হ'ল সি। আগতে আমি দুইটা বুলেটৰ পৰা পৰোঁ, দুইটাই খাই ফিটিং হয়, পৰোঁ, দুইটাই তোলোঁ, বোকা হৈ পিনি আহোঁ মানে এনেকুৱা হয় আমাৰ আগতে। তাৰপিছত স্কুলত বহুত স্মৃতি আছে মানে এনেকৈ তালৈ মনত পৰি থাকে। আজি এতিয়া তাৰ ফটোকপি মই তাৰ মানে ফেচবুক একাউণ্টৰ পৰা মানে ডাউনলোড কৰিছোঁ, মানে তাৰ ফেচবুক আছিলে, তাৰ ফেচবুকত চালোঁ তাৰ ফটো কেইকপিমান পালোঁ। তাকেও মনত পৰিছে মানে আজি 30 তাৰিখত মানে তিনিআলি যদি মই যোৱা হ'লে আজি ধনক লগ পালোঁহেঁতেন, একেলগত খালোঁহেঁতেন। প্ৰায়ে লগ পালে আমাক খোৱাহঁতো হৈছিলে বাৰু। তাৰপিছত আজি 30 তাৰিখ দিনা লগ পোৱা হ'লে আৰু গ'লে পাব। তাক আমি মৰমতে গুপ্তা বুলি মাতিছিলোঁ। গুপ্তা বুলি ক'লে আৰু চবেই চিনি পায় তাক, ধনক। সেইবিলাকে কথা আৰু আজি 30 তাৰিখৰ দিনা আজি বছৰৰ পিকনিক আহি আছে এতিয়া। 31 ডিচেম্বৰ পাৰ্টি বুলি কয় ন চবেই, সেইটো আহি আছে। কিন্তু আজি কি কৰিম, খাবলৈ তিনিআলি গ'লেও কাকো লগ পাবলৈ নাই। লগ পাবলৈ নাই মানে আছে, লগবোৰতো বহুত আছে, কিন্তু ধনৰ লগত যিটো ফ্ৰী সেইটোতো বেলেগৰ লগত নহ'ব ন, এনেকুৱা কথা। তাৰপিছত ধনৰ আৰু কিছুমান কথা মানে পূৰা মনত পৰিছে মানে এতিয়া, কি হ'ল সি স্কুল যাওঁতে আমি টিফিন আমি স্কুললৈ লৈ যাওঁ, সেই স্কুল বাছত পাওঁতে টিফিনটো স্কুল বাছতে খাই দিয়ে মানে সি। সেনেকুৱা কথাবিলাক। তাৰপিছত মিছা কথা কোৱাতটো একদম ক'বই নালাগে মানে, নাম্বাৰ 1 মানে। মানে তাককৈ মিছা কথা কৈ দিব পাৰে মানে, সি মানে 100টাৰ ভিতৰত মানে 95টাই মিছা কথা কৈছিল মানে, খালি ধনে। কিন্তু অন্তৰটো খোলা আছিল মানে তাৰ, মিছা কথা কৈছিল কিন্তু কিছুমান 5টাতো সঁচা কথা কৈছিল হয় নাই, কিন্তু বহুত হেৰি আছিল, কিবা এটা আজি ধন আমুকটো কৰ বুলি ক'লে না বুলি নকৈছিলে মানে। সি কৰিবই মানে, কিবা এটা ক'লে না বুলি নকয় মানে, সি কথা শুনে। ভাল লাগিছিল সেইকাৰণে। মোৰ বুলিয়ে নহয় চবৰ কথা শুনিছিল, ধনক চবেই ভালো পাইছিল তিনিআলিত সেইকাৰণে। কিন্তু ধন আজি নাইকিয়া হৈ গ'ল, আপোনাৰ প্ৰায় ছেপ্টেম্বৰ মাহতে হৈছেহি। ছেপ্টেম্বৰ মাহতে হৈছে। মই সিমান সঠিক মানে কি ছেপ্টেম্বৰ বুলিয়ে ধৰিছোঁ, ময়ো পাহৰিলোঁ দেই, মই কিন্তু সি ঢুকুৱা দিনা মই যাব নোৱাৰিলোঁ। কেলৈ মই কলেজত সেইখিনি দিনত দোকান চলি আছিল, প্ৰগ্ৰেম চলি আছিল। তাৰ প্ৰগ্ৰেম শেষ কৰি মই পিছদিনাখন গৈছিলোঁ। গ'লোঁ, ধনৰ ভায়েক আছিল, মাক আছিল, লগ কৰিলোঁ। কিন্তু সকামত মই নগলোঁ। লগৰটো সকাম খাবলৈ এতিয়া মোৰ হেৰি নাই মানে। এতিয়া মই এই বয়সত আৰু লগৰ ল'ৰা সকাম খাই ফুৰিবলৈ নাই, সেইকাৰণে মই নাই যোৱা মানে। দুখ লাগে, কি বুলি খামগৈ সকাম হা, মই তাৰ সকাম খাবলৈ নাই নহয়। যাক মই ভাল পাওঁ লগত লৈ ফুৰিছিলোঁ। বেলেগ কোনো নগ'লে মোৰ লগত সিয়ে ঘূৰি ফুৰিছিল ন আগতে। কোন ঘূৰি ফুৰিছিল, সিহে ঘূৰি ফুৰিছিল মোৰ লগত। তাক বহুত ভাল লাগিছিল, কিন্তু সি নিজৰ ভুল কৰিলে, সি ভুল মানে নিজৰ ভুলতে মদটো সি বেছিকৈ খালে মানে, মদ খাই খাই মানে লাষ্টত মানে হেৰি হ'লগৈ আৰু। কামো কৰি আছিল, তিনিআলি বাগানতে কাম কৰি আছিল সি। কাম কৰিছিল, খালি বিয়া চিয়া পতা নাছিল। আমি এতিয়াতো বিয়া পাতি বুঢ়া হৈ গৈছোঁ এতিয়া, আমাৰ ল'ৰা ছোৱালীয়ে ডাঙৰ ডাঙৰ হৈছে। কিন্তু সি বিয়া চিয়া পতা নাছিল, ভগৱানে চাগে সেইকাৰণে তাক বিয়া নপতাকৈ থৈছিল হপায়। সেইকাৰণে সোনকালে লৈ গুচি গ'ল। সি এতিয়া ভাল আছিল নে বেয়া আছিল সেইটোতো মই ক'ব নোৱাৰোঁ। ভাল কিছুমানে কয় ভগৱানে ভাল পালে নি, কিছুমানে কয় বেয়া পালে নি। ভাল পালে যদি ভাল পাইছিল যদি সি নিজক ভাল পাইছিল নে নাপাইছিল সেইটো সিয়ে জানিব এতিয়া। মানে মদ খাই মৰিল নে ভগৱানে তাক ভাল পায়, সেইটো মই নাজানো এতিয়া। খালি য'তে আছে এতিয়া থাক, শুনি আছে চাগে মই এতিয়া তাৰ কাৰণে ভিডিঅ' বনাই আছোঁ। সেই এতিয়া ধন মোৰ ভাইটি এতিয়া নিকু, ধুন সিতো মাৰ্চৰ 18 তাৰিখে হোলীৰ দিনাই সি গৈছিল চপাখোৱালে, হোলীৰ দিনা নহয় মানে হোলীৰ আগদিনাখন গৈছিল, বৃহস্পতিবাৰে এদিন গৈছিল। আহি আগতে তাত মানে চাকৰি কৰিছিল মানে গোটত কৰিছিল যে, গোটৰ মানে এজেণ্ট আছিল। তাত সি
চাকৰি কৰোঁতে কোনোবা পাতি লোৱা মমায়েক এজন আছিল, ঢুকাইছিল বোলে, তাকে খবৰ ল'ব গৈছিল। খবৰ ল'বলৈ গৈ ৰাতিটো বৃহস্পতিবাৰ দিনা ৰাতি প্ৰায় 10:30 বজাত ঠিক পাইছিলগৈ বুলি কৈছে। পাই পিনি ৰাতিটো তাতে থাকি পিনি ৰাতিপুৱা সোনকালে ওলাইছিলোঁ বুলি কৈছে। সোনকালে ওলাই কোনোবা বায়েক ভনীয়েক পাতি লোৱা ঘৰত সোমাই ভাত পানী খাই ওলাই আহিছিল তেল ডিপুত তেল ভৰাবলৈ সোমাইছিল। তেল ডিপুৰ পৰা ওলাই আহোঁতে অপজিট ছাইডৰ পৰা এখন মটৰচাইকেল আহি পথালৈকে মাৰি দিলে বুলি কৈছে। আৰু মেডিকেললৈ নিছিল বোলে। মেডিকেল চপাখোৱা হস্পিটেল, চিভিল হস্পিটেল নে অক্সিজেন অভাৱতে চাগে মোৰ ভাইটি নাইকিয়া হ'ল আজি। মোৰ এনেকুৱা মানে মই ভাবি আছোঁ মানে এতিয়া মনে মনে। তাৰপিছত চেপাখোৱা হ'ল সেইগৈ পিনি গোটেই ৰাতিটো তাত থাকিলোঁ। থাকি পিনি ৰাতিপুৱা পষ্টমৰ্টমৰ কাৰণে লিখি দিব লাগে, লিখি নাই দিয়া। পুলিচৰ হেৰি এং টেং পুলিচ নাই, হেৰি নাই, ডক্তৰ নাই। লিখি মেলোঁতে দুপৰীয়া 12টা নে 1টা বজাত ওলাই আহিছোঁ তাৰপৰা এম্বুলেঞ্চ এখন লৈ পিনি, এই প্ৰাইভেট এম্বুলেঞ্চ পইচা দি পিনি আকৌ পষ্টমৰ্টম কৰাব লাগে। পষ্টমৰ্টম কৰাই প্ৰায় 2টা-3টা বজাত পাইছোঁহি। পষ্টমৰ্টম তিনিচুকীয়াতে পষ্টমৰ্টম কৰালোঁ, আহি ইয়াত পালোঁহি। এনেকুৱা অৱস্থা মানে ইমান মানে কষ্ট পালোঁ মানে তেতিয়া। সেই আজি অক্সিজেন থকা হ'লে কিজানি সি থাকিলেহেঁতেন। আজি মই 31 তাৰিখটো 31 তাৰিখ দিনা আজি 30 তাৰিখ দিনা আজি এইটো ভিডিঅ' বনাই থাকিবলগীয়া নহয়। একেলগতে বহি খাই থাকিলোহেঁতেন, মুদে মাংস আনি পিনি খাই থাকিলোহেঁতেন, হয়নে নহয়? হয় নহয়? কিন্তু আজি এই ভাইটিক ইয়াত থ'বলগীয়া হৈছে। মই এতিয়া ইয়াত থ'বলগীয়া হৈছে, এই অৱস্থা। আৰু 31 তাৰিখ দিনা মই এতিয়া ফূৰ্তি নকৰি পিনি মানে এতিয়া ভিডিঅ' বনাই থাকিবলগীয়া হৈছে। সেইবিলাক কথা কৈ মনত পেলাই পিনি লগৰ ল'ৰা ভাইটি চবক মনত পেলাই থাকিবলৈ আছে। সেইটোৱে কথা। তাৰপিছত কি হ'ল, এই যোৱা 1 মাহৰ আগত আৰু এটা খবৰ পালোঁ বোলে নাহকতে এইটো ভাইটিৰ নিচিনাই মানে মোৰ আমাৰ স্কুলতে পঢ়া মোৰ ভাইটিয়ে হ'ব, ৰাজু বুলি কয়। ৰাজু চাগে হাজৰিকা লিখিছিলে চাগে, পাহৰিলোঁ মই তাৰ উপাধিটো। তাৰো খবৰ এটা পালে সিও, কিন্তু সেই এসময়ত মানে বডি বিল্ডাৰ আছিলে, মানে বডি বিল্ডিং জুনিয়ৰ বডি বিল্ডিং খেলিছিলে সি। বহুত ধুনীয়া মানে ধুনীয়া ল'ৰা, চেহেৰা পাতিও ধুনীয়া, বডি বিল্ডাৰ। তাৰ লগত মই নাহকতে পঢ়ি থাকোঁতে জিমতো গৈছিলোঁ। মানে সি আগৰ পৰা জিম কৰি আছিলে, মই পিছত গৈছিলোঁ আৰু প্ৰায় 6 মাহমান জিম গৈছিলোঁ তাৰ লগত। একেলগতে আমি ট্ৰেইন কৰি আছিলোঁ। তাৰপিছত সিটো মিষ্টাৰ জুনিয়ৰ কিবা খেলিছিলোঁ বোলে, ভাল ধুনীয়া পাতি চেহেৰা পাতি, মালো খাইছিলোঁ আমিও লগত নাহকতে। আগতে সি এবাৰ হোটেল এখন খুলিছিলে, মণ্টিনেলতে হোটেল এখন খুলিছিলে মালৰ, তাতো আমি মাল খাওঁ আৰু লগ পালেও মাল খাওঁ। বন্ধু নিচিনা মানে, ভাইটি হয় বন্ধু নিচিনা। একেখন স্কুলতে যিটো পঢ়া, তাৰো খবৰটো পাই দুখ লাগিল, সিও নাইকিয়া হ'ল বোলে। কিন্তু ইমান ধুনীয়া ল'ৰা এটা ইমান সোনকালে নাইকিয়া হ'ব বুলি আমিও ভবা নাছিলোঁ। কি কৰিব এতিয়া, এইফালে মোৰ ভাইটি নাইকিয়া হ'ল, এইফালে মোৰ বন্ধু নাইকিয়া হ'ল। সিও এতিয়া বন্ধু নিচিনাই ৰাজু ভাইটি, সিও নাইকিয়া হ'ল। তাৰ পিকচাৰটো মই দেখাই দিম আপোনালোকে কোন হয় ধৰিব পাৰিব। ধনটো মানে সি যে নাই সেনেকুৱা নালাগে। আজি প্ৰায় 8 মাহ 9 মাহ হৈ গ'ল সি নাই নিচিনা নালাগে মানে। কেলৈ সি মানে বহুত দিনৰ মূৰে মূৰেহে ঘৰলৈ আহে মানে। আগতে য'তে ত'তে কাম কৰি থাকোঁতেও ঘৰলৈ বহুত দিনৰ মূৰে মূৰে আহে। সেইকাৰণে সি মানে একেবাৰে যে নাই সেইটো মানে আমাৰ মনত অনুভৱটো নাহে মানে। সি আছে, আহিব এদিন, ছুটি পোৱা নাই সেনেকুৱা লাগি থাকে মানে। কিন্তু এনেকুৱা মুহূৰ্তবিলাকত মানে আজি ধৰক পিকনিক বতৰ, বিহু বতৰ, তেতিয়াতো সি আহে ন, তাকতো তেতিয়া দেখোঁ। কিন্তু সেইবিলাক কথাই এতিয়া মনত পৰি থাকে মানে। এতিয়া সেই তেনেকৈ আজি ভাইটিলৈ মনত পৰিছে, তেনেকৈ লগৰ বন্ধু ধনলৈও মনত পৰে, অভিজিতলৈ মনত পৰে। কেলৈ আগতে মই হোটেল দিছিলোঁ এবাৰ, হোটেল দিওঁতে মানে সি দিনত কিনি নাখায় মানে, এনেকুৱা বদমাছ বস্তু মানে। সি দিনত কিনি নাখায় মানে। সি মানে গধূলি ৰৈ থাকে মানে, যে পাপু হোটেলত মাংস বাচি যাব, গধূলি দুইটাই খাম মাংস কিনি পিনি। সি কিনি খালেতো পইচা যাব, সেইকাৰণে সি ভাবে মানে আজি বাচক বিক্ৰী নহওক সেনেকুৱা মানে। সি তাৰপিছত দুয়োটাই গধূলি যিমান মাংস বাচি থাকে, ৰুটি মাংস চব আমি খাই দিওঁ মানে। মই বেছিকৈ খাইছিলোঁ মানে তেতিয়া। যিমান বাচি থাকে কাইলৈতো বেয়া হৈ যাব, তেতিয়া আমাৰ দোকানত মানে ফ্ৰিজো নাছিলে। সেইকাৰণে মোক গাহৰি মাংস আৰু ৰুটি যিমান বাচে খাই দিওঁ। তাৰপিছত খালি মদখিনিও খাওঁ মানে, থৈ দিওঁ মানে। সেইখিনিতো
বিকিব পাৰিতো পিছদিনাখন। মানে মাংসটো আৰু ৰুটিটো পূৰা মানে ডবাই দিওঁ দুইটাই মানে গধূলি মানে। এইবিলাক কথাই আজি মনত পৰি আছে, মনত পৰি হাঁহিও উঠিছে, দুখো লাগিছে, হাঁহিও উঠিছে। তাকে কথাবিলাক ভিডিঅ' এটা বনাই পিনি সাঁচি থৈ দিওঁ, যাতে ময়ো কেতিয়াবা ভিডিঅ'টো চাই থাকিব পাৰিম, মনত পৰি থাকিব পাৰিম। কথাবিলাক মই নিজে মনত পেলাই থাকিবলৈ নহয়, মই নিজে এই ভিডিঅ'টো চালে মনত পৰিব মোৰ কথাখিনি, সেনেকৈ কিছুমান কথা। সেইকাৰণে এইবিলাকে ভিডিঅ' এটা বনাই ধুনীয়াকৈ সাঁচি থৈ দিওঁ বুলি ভাবিলোঁ। তাৰপিছত সেয়াই আৰু বেছি দীঘলীয়া ভিডিঅ' কৰি লাভ নাই, আৰু মাজত বহুত কথা আছে, বহুত স্মৃতিও বহুত আছে। চবটো এতিয়া প্ৰকাশ কৰিব নোৱাৰি, চবটো বনালেতো ঘণ্টা এখন চিনেমা নিচিনা হৈ যাবগৈ। সেইকাৰণে কিছুমান কথা ক'লোঁ, মনত উঠি থকা খং কিছুমান, সেইবিলাকে উকলিয়াই দিলোঁ আৰু মানে চব সেইবিলাক এতিয়া। তাৰপিছত আৰু কি ক'ম, অহা নৱবৰ্ষৰ শুভেচ্ছা থাকিল চবলৈ। হেপী নিউ ইয়েৰ কামিং 2023। পিকনিক চবেই খাব, পিকনিকত কমকৈ মদ খাব কৈছে এবাৰ। বাছি মদ খাব, পুলিচৰ পৰা সাৱধানে থাকিব। বাচি পিনি গলি দি যাব, মেইন ৰোডেদি নাযাব, বাচি যাব তেতিয়া। আৰু মদ খাব, মদটো খাবই লাগিব, মদ নাখালেনো পিকনিক কেনেকৈ কৰিব। মিঠাই খাই বা জেলেপি খাই, বুনিয়া ভুজিয়া চিঙৰা খাইতো নাচিব নোৱাৰে কোনো, হয়নে নহয়? ডিজে ডেন্স কৰিব নোৱাৰে, তো মদটো অলপ লাগিবই, মদটো খাব লাগিবই। সেইকাৰণে মদ খাই যাওক, পিকনিকত মদ খাওক, এনজয় কৰক, বাচি আহিব, ছিট বেল্ট লগাই ল'ব, মটৰচাইকেল লাহে চলাব, গাড়ী লাহে চলাব। আৰু কি ক'ম আৰু, তাকে বাই বাই, হেপী নিউ ইয়েৰ ওৱান্স এগেইন। ঠিক আছে, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।